হেল্ল' বন্ধুসকল, কি খবৰ? মই মনুষ্য, আপোনালোকে চাইছে ডি মডাৰ্ণ ইউটিউব চেনেল নতুন হয় যদি এতিয়া আমাৰ চেনেলৰ লগত যোগ হৈ খবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। আজি টপিকটো হৈছে চিলভাৰত ছেভিং কৰা। মই দুদিনমানৰ আগতে এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকে গ'ল্ডত ছেভিং কৰিব পাৰে বুলি। এতিয়া বৰ্তমান মই আৰু এটা বিশেষ লৈছোঁ ছেভিঙৰ কাৰণে, সেইটো হৈছে চিলভাৰ ছেভিং। আপোনালোকে এফ ডি কৰাতকৈ চিলভাৰ ছেভিংটো কৰিব লাগে। যদি আপোনালোকে চিকিউৰ লাগে তেতিয়াহ'লে এফ ডি কৰক। আপোনালোকৰ যদি এক্সট্ৰা কিবা মানি আছে সেইবোৰ আপোনালোকে চিলভাৰত ছেভিং কৰিব পাৰে। কাৰণ এতিয়া বৰ্তমান চাবহে গ'ল্ড আৰু মই চিলভাৰৰ মাজত ডিফাৰেঞ্চ কৈছোঁ। যোৱাটো বছৰত সোণৰ দাম আছিলে 78,000 আৰু চিলভাৰ পাৰ 10 গ্ৰামত আছিলে 78,000 আৰু যোনটো চিলভাৰ আছিলে চিলভাৰটো আছিলে 89,700 আৰু বৰ্তমান সময়ত যোনটো চিলভাৰ গ'ল্ড হয় এইটো 78,000ৰ পৰা 1,43,000 বৰ্তমান সময়ত 1,43,000 হৈ গৈছে। মানে আপুনি সেইখিনি সময়ত যদি 78,000 এটা ইনভেষ্ট কৰাহেঁতেন বৰ্তমান সময় হৈ গ'লহেঁতেন 1,43,000 ডবল হৈ গ'লহেঁতেন। আৰু এতিয়া মই চিলভাৰৰ বিষয়ে কৈছোঁ শুনক। চিলভাৰটো শুনিলে মাথা গৰম হৈ যাব, কাৰণ চিলভাৰটো আপুনি সেইখিনি সময়ত যদি 1 কেজি চিলভাৰ কিনি ৰাখিলেহেঁতেন 89,700 পৰিলেহেঁতেন। বৰ্তমান সময়ত 1 কেজি চিলভাৰৰ দাম হৈছে 3 লাখ টকা। এইফালে চাওক 89,000 ক'ত আৰু 1 লাখ টকা ক'ত, 3 লাখ টকা ক'ত, চৰি। মানে কি সোণে দিছে 80% ৰিটাৰ্ণ আৰু চিলভাৰে দিছে 192% ৰিটাৰ্ণ দিছে এক বছৰত। তেন্তে আপোনালোকৰ কাৰণে অসমত প্ৰায়বোৰ ইউটিউবাৰে এইবোৰৰ ওপৰত ভিডিঅ' নপৰে আৰু নিউজ চেনেলবোৰে এইবোৰৰ ওপৰত কভাৰ নকৰে। সেইকাৰণে ধনীবোৰ ধনী হৈ গৈ আছে, দুখীয়াবোৰ দুখীয়া হৈ গৈ আছে। সেইকাৰণে আমি একেলগে আগবাঢ়িব লাগে। সেইকাৰণে মডাৰ্ণ মাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। মই এনেকুৱা বেষ্ট ভিডিঅ' আনিবৰ কাৰণে ট্ৰাই কৰিম। নতুন আপডেট আহিলে সোনকালে দিয়াত ট্ৰাই কৰিম। মোৰ ভিডিঅ' বনোৱা এইকেইদিন অলপমান অসুবিধা হৈ আছে, ট্ৰাই কৰিম সোনকালে ভিডিঅ' আহিবৰ কাৰণে। এতিয়া চিলভাৰত ছেভিং কৰক আৰু আগুৱাই যাওক। নমস্কাৰ, জয় হিন্দ।